বহুত দিন হ'ল কেনিও যোৱা নাই, বতৰটোও বেয়া কৰিছে, কাপোৰকেইটা ভৰাই থৈ যাওঁ। এই শুইয়ে আহোঁগৈ অকণমান, বহুত দিন কাৰো খবৰ খাতি ল'বলৈ পোৱা নাই। যাওঁ সোনকালে কাপোৰকেইটা ভৰাই। আকৌ নামঘৰলৈও যাব নহয় গধূলি, আকৌ তিতিবলৈ হ'লে পিন্ধি যাবলৈ নাপাহৰিলে হ'লে আৰু পিঠি ফালিব মতা যিটো। বহুত দিন আকৌ খবৰ খাতি লোৱা নাই, মনটো বৰ কিবা লাগি আছে নে, এইকেইটা থাকক, যাওঁ। এই হাঁহকেইটা আকৌ নামিলেহি, খেদি থৈ গ'লোহিহে আমাৰ ঘৰ আকৌ ছাগলী আকৌ পৰিবলৈ হ'লে মোক আকৌ ঘৰত গৈ শুনাতহে যাবহি। আজি বাপেকে ময়ো নেৰো, আজি সন্ধ্যা ময়ো কৈ থৈ যাম হি ৰ, আজি যামেই মই ৰ, পানী বাল্টিংটো নি লওঁ। কাপোৰ ধুম কেনেকে বাৰু হা, ক'ৰবাত ঘিণ নালাগে এইবোৰ গেলা পানী সোপাত কাম কৰিবলৈ বাৰু। পোৱালিকেইটা আকৌ এতিয়া আমাৰ ভাই এটা চেচ যা যা চুমুহতৰ বাৰীত চৰিবগৈ নোৱাৰো, ইমান ঘাঁহ আছে, লোকৰ হাঁহে আহি আমাৰ পুখুৰীত দিগদাৰ দি আছে দেখা নাই। কাপোৰকেইটা ধুবলৈ শান্তি নাই, সেও পানীকণৰ পৰা বাচনে ধুবি নে কাপোৰে ধুবি নে, গোটেই শান্তি নাই। যা যা এইকেইটা খেদিহে দিম এতিয়া চুমুহতৰ বাৰীলে ৰ। লোকৰ ঘৰৰ হাঁহ গোটেই পানী ধুলা কৰি এদাই। কাক বকি বকি বহি আছ? নকবি আৰু তই আহিলি ভালেই কৰিলি ব, ইমান গৰম বুজিছ কি হ'ল? গোটেই পানী টুপি এদাই পানী কৈছো নহয়, ইমান পানী। আৰু টিউবেলটো বুজিছ মাৰিব নোৱাৰি, গোটেই টান, মোৰ কঁকালত ধৰে, মই এতিয়া নোৱাৰো নহয় পানী চানী তেনেকে মাৰিব বুজিছ। গোটেই সেই সিহঁতৰ চুমুহতৰ ঘৰৰ হাঁহকেইটা আহি লৈ গোটেই পানী সোপা ঘোলা বুজিছ নে। তই আহিলি ভালে কৰিলি। আছে আছে বহুত হাঁহ আছে, মোৰ ঘৰ আকৌ ছাগলীকেইটা মেলিবলৈ পাওঁহে, সিহঁতৰ যদি আকৌ বাৰীত সোমাইগে তাই একদম টপৰা আহি একদম কবহিয়ে নহয়। পঠিয়াই দিছো গ'ল নেকি, তই দেখিছিলি নহয় সেইকেইটা চৰি থকা গ'ল হ'ব, পঠিয়াই দিছো। মোৰ ঘৰ হ'বলৈ ছাগলী সুধা, লোকৰ ঘৰ হাঁহে পানী ঘোলা কৰিবহি, মোৰ ঘৰ ছাগলীকেইটা সিহঁতৰ বাৰীত চৰিবগৈ নোৱাৰে। হা পঠিয়াই দিবি, এইফালে সেই ফুটাই দি সৰহকে ফুটা এটা কৰি দিবি, পঠিয়াই দিবি আকৌ। আজি তেতিয়াহ'লে মই সেই জেউৰাখনত থাকে দি যেন কুকুৰ তেন গম পাওঁ নে, কৰিবই লাগে আজিকালি। তাই সেই হাঁহ পুহিছে, গঁৰাল বান্ধি থব পৰা নাই। তাইহে জানে আৰু নিজৰ বস্তুবোৰ হ'লে হেৰি কৰিলে একো নহয়। মোৰ ঘৰ আকৌ ছাগলীকেইটা গ'লে তাই যি কথা ঐ, মই যদি যাম বুলি ভাবিছো তইতো আহিলি ভালেই কৰিলি, তই সিহঁতৰ ঘৰলৈ যাওঁ তই সোমাই কৈথে যাবি। নহ'লে বেয়া পাওঁ, লোকৰ কথা কৈ মই বৰ বেয়া পাওঁ। তই কবিগে কি কৰ, তহঁতৰ ঘৰ বস্তু তহঁতৰ ঘৰ ওচৰা-ওচৰি, মই সেইবোৰ ক'বলৈ নাযাওঁ দেই, বেয়া লাগে। বাকী খবৰ খাতি ভাল? খবৰ খাতি এয়াহে ভালেই আৰু দে। মইতো বহুত দিন ওলাই যোৱা নাই, কেনিও যাওঁচোন এপাক। ভালে কৰিলি। মোৰ আকৌ ওলাই যাবলৈ সেই যিটোহে গৰম সোমালে নকবি, আজি যে কাৰেণ্টটো নাই, ঘৰত সোমাই অশান্তি লাগিছে, মই বোলো সেইকাৰণে যাওঁ। ভালে কৰিলি, মই 10 দিনমান বেমাৰত পৰিয়ে থাকিলো, এতিয়া ভাল পাইছিলো। জ্বৰ হ'ল, আকৌ কঁকাল বিষ হ'ল, নকবি আৰু মূৰৰ বিষ। এই নকবি আৰু চবৰে হৈছে মানুহবোৰে গম পাৱনে, বতৰে আহিছে আৰু এইটো বেমাৰ, গৰম যিহে পৰিছে। ভাত পানী খালি? খালো ভাতকেইটা খাই আজৰি হৈ ছোৱালীজনী স্কুল গ'ল, মানুহটো ঘৰত নাই, মই বোলো পটককে গৈ আহোঁ। তোৰহে ভাল পটককে আহোঁ বুলি ভাবি পাই, মোৰ যে নোৱাৰি কামৰ পৰা বুজিছ। এই ছাগলী এই গৰু এই ভালহে কথা, বস্তুবোৰ পঢ়িলে মানে কেনেকে ওলাই যায়, মোৰ এতিয়া বস্তু তেনেকে নাই বাৰু। ভালেই কৈছ তই নাই পঢ়া, মই এইবোৰ বিকিমহে। এই মানুহৰ লগত এই কাজিয়া চাজিয়া হয় কাৰণে মই বস্তু নোপোহা হলো, ইমান আজিকালি মানুহবোৰহে এনেকুৱা বুজিছ ৰমলা, আগৰ দিনৰ মানুহবোৰ তেনেকুৱা নহয়। নকবি আৰু আজিকালি আৰু চব হিংসা হিংসি, কোনো কাৰো ভাল দেখিব নোৱাৰে। মই মানে হেৰি যে এই যে কি বুলি কয় এইটো বুধেশ্বৰী আইতা যে, সিহঁতৰ ঘৰলৈ এপাক যামগে, তই যাবি নেকি? তোৰ চাগে সময় নহ'ব। মোৰ তাকেহে সময় নহ'ব বুজিছ। মই সেই বুঢ়ীজনী বোলে সেই গাটো বৰ ভাল নহয়, তাকে সেইফালেও গৈ আহোঁ, তহঁতৰ ঘৰতো সোমাই যাওঁ বুলি সোমালো। ভালে কৰিলি। নাযাওঁ যদি মই দেৰি নকৰো। দেৰি নকৰ নি? এই আকৌ ছোৱালী আহি পাবহি হ'ব নহয়, এটা নাখাওঁ দে। তামোলো কি খাবি, গোটেই কেকুটা খৰবাই এদাই। মই সেই আজিকালি সেই অকণ সেই ল'ৰাতে পেকেট আনে নহয়, তাই পিছে পিছ খাবিও সেইবোৰ জহনি মৰিব খুজিছ সেইবোৰ খাই। তাকে পিছে পিছ খাই মুখতে লৈ থাকো আৰু সেইবোৰ ভাল বস্তু হয় নাখাবি, ল'ৰাটোকো মানে মই সেই যাওঁ বুঢ়ীজনী চাই তককে ঘৰলৈ যাওঁ। হ'ব বাৰু তেতিয়াহ'লে মই তই যাবি বুলি লগতে সেই লগটো ধৰি লওঁ বোলো। হ'ব, মই নাযাওঁ, মই বেলেগ দিনাহে যাম, তই যা। হ'ব দে, মই যাওঁ তেতিয়া দেই, বহি থাক। খাম বুলি ভাবিলো খুৰী। ভাল লাগে আকৌ খাই। খোৱা নাই, এই এনেই এবাৰ গৈ আহোচোন বোলো, বহুত দিন ঘৰৰ পৰা ওলোৱা নাই, কাৰণ খবৰ এটাও ল'বলৈ পোৱা নাই। ময়ো কোনোবা হেয়াকে চাই আছো, অকলে বনাই খাবলৈ মন নাযায়। ভালেই হ'ল তেতিয়াহ'লে। আজি মাও নাই, সেই মানুহটোও নাই। কৈছে মানুহটো আকৌ ছোৱালীজনী বোলে স্কুলৰ পৰা একেবাৰে লৈ আহিব। হয় বাৰু, সেইটো এটা বৰ দিগদাৰ আৰু দেই। চাহ অকণ খাবলৈ একো নাইও, তাৰপৰা পকৰীকে বোলো বনাও। ভাল লাগে আকৌ নৰসিংহ পকৰী। ভালেই কৰিলে। ছাগলী ঢেৰ পুহিছা নেকি তুমি? বাৰীত গোটেই ছাগলী দেখোন, বৰ এইবোৰ হয় সিহঁতৰ ঘৰ ছাগলী আকৌ। কাৰ? সিহঁতৰ মামুনটো ছাগলী, এটা বেলেগ দিগদাৰ কৰে গম পাইছে নে খুৰী, ছাগলীবোৰে গোটেই মোৰ ফুল চুল চব খাই পেলাই, খেদিলেও নাযায়। ছাগলী বোলা বস্তুটো বেলেগ বেয়া গম পোৱা নে? খেদিলেও নাযায়। নকবা, কৈ থৈ আহিবাগে আকৌ তুমি।
ছাগলী পুহিছে ঘৰত বান্ধি বান্ধি থব নোৱাৰে মানুহ বুজি পাব লাগে মই এইবোৰ কাজিয়া চাজিয়া লাগি বেয়া পাওঁ মানুহতে সদায় গালি পাৰি থাকে পাণ এজোপা ৰুইছিলে মায়ে তাৰপৰা গোটেই পাণজোপা খাই পেলালে নহয় পাণজোপা খালে আৰু ছাগলীয়ে মুখ দিলে জানো নহয় নহয় ছাগলীয়ে মুখত দিলে আৰু বস্তু নুঠে আৰু দেই একদম তুমি কবাগে আকৌ ছাগলী পুহিছে ঘৰত বান্ধি বান্ধি থক আকৌ কিহৰ মই আকৌ তুমি পুহিছা বুলিহে নাই পোৱা খুৰী পকৰীকেইটা আহি খাম নহ'লে তাক কৈ থৈ আহোঁগৈ ব'লক মই নাযাওঁ নেকি নালাগে থোৱা ক'বলৈ ব'ল যাবা তুমি ক'বলৈ ব'লক কৈ থৈ আহোঁগৈ নহ'লে অকলে যাবলৈ বেয়া লাগে নালাগে মই আহিছিলোঁ বহুত দিনৰ মূৰত ব'লক তেতিয়াহ'লে পকৰীকেইটা চাহটো খাই লওঁ ব'লা বুজিছে খুৰী এই পাতবিলাক পটককৈ বুঢ়াই হৈ যায় অকণমান ধুনীয়া লাগে এই বুঢ়াবোৰ ইমান হেৰি নালাগে তোমাৰ মামুনৰ কথা কৈছিলা যে মামুনৰ ঘৰত আহোঁতে সোমাই আহিছিলোঁ কৈছিলে হাঁহকেইটা কথা বকি আছে হাঁহ বাৰু তোমাৰ নেকি আমাৰ হাঁহ আছে আমি মেলি দিলে গুচি যায় নহয় সিহঁতৰ ঘৰলৈ যায় কেতিয়াবা পুখুৰীত হাঁহ পৰি আছে তোমালোকৰ হ'লে আজি গধূলি আহে নেকি ক'বলৈ ঠিক নাই এই মানুহজনী সদায় কৈ থাকিলে বুজি চুজি নাপায় সিহঁতৰ ছাগলীয়ে মোক কমখন দিগদাৰ কৰিছে এতিয়া আপুনি দেখিলে নহয় বস্তুৱে চিনি পায় নেকি সেইটো তাইৰ ঘৰ পুখুৰী নে মোৰ ঘৰ পুখুৰী হাঁহটো চিনি নাপায় কৈছে সেই ছাগলীকেইজনী চাই কিমান ধ্বংস কৰিছে কেনেকুৱা পকিছে তোমাৰ কথা এইবোৰ পকৰী চকৰি নাখাব লগা কৈ থৈ আহোঁগৈ খংহে উঠে শুনিলা এইবোৰ জপনা চপনা খংহে উঠে আপুনি ভয় নকৰিব গম পাইছে তাই অকল মুখখন চোকা হ'লে নহয় নহয় তাই সদায় কৈ থাকিলে নহয় নহয় আজি আমুকটোও কম নহয় নহয় আজি দেখুৱাই দিম সদায় কয় খুৰী আপুনি ভয় নকৰিলে একো নহয় মই আপোনাৰ কথা নকওঁ নহয় বাটতে পালোঁ বুলি কওঁ সদায় সদায় কথা নাথাকিব মই সহ্য কৰিম নেকি তাই মুখখন চাওঁ বুলি চবেই ভয় কৰে মই ভয় নকৰোঁ আজি তাইৰ লগত আজি মই লাগি হেৰি তাই ছাগলীয়ে অলপ দিগদাৰ কৰিছে আহক খুৰী আহক এইবোৰে খালেও খালে ঘৰো শান্তি নাই পৰো শান্তি নাই ইফালে মামুন তুমি কি ঘৰৰ পৰ গাই আছা কিয় নাকাম তোমাৰ কথা হাঁহে তোমাৰ পানীহে বেয়া কৰিছে বুজিছা গোটেই ছাগলীয়ে মোক ফুল খালে পাণ খালে ছাগলী বান্ধিবা আজিৰ পৰা নেবানো মোৰ ছাগলী মই মেলিয়াই থম আকৌ সেইটো হাঁহ মই বান্ধিম হাঁহে তোমাৰ পানীহে বেয়া কৰিছে মোৰ যে গোটেই ঘৰৰ বস্তু খাই ধ্বংস কৰিছে জেৱা দি দিবা জেৱা দিয়া কথা নহয় তুমি মুঠতে ছাগলী ডাকো দিবা ৰাতিপুৱাই শুই উঠোহে পানী অকণ আনিবলৈ যাওঁহে বাচন ধুবলৈ হাঁহে গোটেই পানী একদম ঘোলা কৰি পেলাই সেইয়া বাচন চিন নাপায় নহয় কাৰ ঘৰ বাৰী নিজৰহে হেৰি হ'ল গোটেই মানুহক শুনাই খুৰিও মোৰ গোটেই একদম চবৰ কথা যে কৈ ফুৰে মোক চবে কয়গে নহয় এই ৰমলা খুৰী এতিয়া মোক কৈছেগে তুমি কৈছিলা নাই ৰমলা খুৰীও তেনেকুৱা মানে কথা মানে ক'বলৈ পালোহে আপুনি কোৱা নাছিলি ক'বলৈ মই লগোৱা বুলি লগোৱা নাই কথা মানুহৰ আগত একেবাৰে ক'বা আকৌ মোৰ লাজ নাপাওঁ নেকি ছাগলীকেইজনী আহিছে বুলি ইমান কথা শুনে মিছা কথা কৈছে খুৰীয়ে বৰ মিছা কথা কয় বৰ কাজিয়া লগাব পাৰে সঁচা কথাকেইটা যিকেইটা মোৰ কাণত পৰিছে মই সেইকেইটা আপুনি বৰ কথা লগাই দিব পাৰে দেই কথা ক'বলৈ আহিছে এইবাৰ মইহে বেয়া হ'লোগে নিজৰে ওচৰ চুবুৰীয়া মিল নাই বস্তু কাৰণে কাজিয়া লাগি দেখাইছে মই এফালে গ'লে এফালে ক'লে মই কথাকেইটা লগ লগাই দিছো ছাগলী বান্ধিবলৈ নাই মোৰ ছাগলী মই মেলিয়ে থম মই হাঁহ নাবান্ধো মই হাঁহ কেলে বান্ধিম হাঁহ এইফালে খেদিহে দিম আজিৰ পৰা খেদা যোৱা এটাকে মাৰি মাৰি হাত খাম যোৱা হাঁহজনী দেউকাটো সেইকাৰণে ভাঙিলে তুমি চাগে দলি চুপা মাৰিছিলা এনেকে এনেকে গৈছে হেৰ হাঁহজনী একেবাৰে মাৰি পেলাই কেনেকুৱা কৰি পেলালে বুজিছে ৰমলা খুৰী এফালে দেউকাটো পৰা কেনেকুৱা হাঁহজনী দেখিয়ে বেয়া লাগিছে ন মই ইমান কান্দিলো মই আকৌ ছাগলী আজিলৈকে মাৰি নাই পোৱা সেই মানুহটোৱে কয় এই বৰ চেং চেং নাইয়া কৰি পঠিয়াইছোন মই কিন্তু মাৰিব নোৱাৰো হাঁহ চাহ তুমি মোৰ ছাগলী হাত দিবা দে তেনেকে তোমাৰ এটা হাঁহৰ দাম 600-700 টকা মোৰ আকৌ এজনী ছাগলী লাগে 4-5 তুমি গম পোৱা সেয়া দেখিছে কেনেকুৱা বস্তু এইবোৰ মানুহৰ লগত কোনে কথা পাতে নিজৰ পৰিচয়টো নিজে বেয়া কৰিছো এইবোৰ মানুহৰ লগত কথা পাতে জানো মই যাওঁগে দেই কাজিয়া লাগি লাগিছে ব'লক